ইটা কেনেকৈ গাঁঠে জানেই আপোনালোকে তো তথাপিও মইনো দিনটোত কি কৰোঁ সেইটোহে মই দেখুৱাব বিচাৰোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিতেশ ব্লগ তো আপোনালোকক মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো সকলোৱে চাই থাকিব আজি দিনটোত ক'ত কি কৰোঁগৈ তো কেনেকৈ কৰাওঁ দিনটো সকলোৱে আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে লাগে আৰু ময়ো ভালে আছোঁ তো আপোনালোকক ডেইলি ব্লগ দিবলৈ মই চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'কেইটা চাই থাকিব আৰু ভিডিঅ'বিলাক ভাল পালে একদম কমেণ্ট কৰি যাব তো কমেণ্ট কৰি গ'লে আপোনালোকে মোৰ ভিডিঅ' বনাবলৈ বহুত ভাল পাওঁ তো 2 hours later তো এতিয়া পানী দি আছোঁ কি হ'ল দেখা নাই আমি এতিয়া মছলা পানী দি আছোঁ পানী দি হ'লে অলপ আছে আৰু গাঁঠিবলৈ এইফালে মালিকে চাই আছে কিন্তু ভিডিঅ' বনাই থকা এই বেলেগ খং উঠিছে তো তো ফাইনেলি গাইছ আজি কাম কৰিব আহিছিলোঁ তো ইটা দুটামান গাঁঠাৰ পিছতে একদম বৰষুণে আৰু তো এইফালে চাহ আনি দিছে পূৰা চাহ এইফালে চাহ খাই আছে আমাৰ মিস্ত্ৰীজনে কেনেকৈ লাগিছে চাহটো একদম মিঠা মিঠা নেকি হয় নেকি তো বৰষুণটো কিয় আহিলে প্ৰথমটো নাছিলে বৰষুণ এয়া বতৰ ডাৱৰীয়াৰ কাৰণে ডাৱৰীয়া তাকেতো ন একদম মানে বতৰৰ কোনো গেৰেণ্টি নোহোৱা হৈছে তো আজি চাওঁচোন কিমান কাম কৰিব বাৰু দেখুৱাই থাকিম আপোনালোকক এক বেগ চিমেণ্ট বনোৱা হৈছে বনোৱা হৈছে তো এতিয়ালৈকে শেষেই কৰিব পৰা নাই জাষ্ট আৰম্ভ কৰিছিলোঁহে বৰষুণ আহিয়ে গ'ল তো কি হয় নাজানো এতিয়া কাম কৰিব দিয়ে নে নিদিয়ে তো চাই থাকিব তো এতিয়া মানে পূৰা ঘোলা দিয়া হৈছে তো ঘোলাটো দিবই লাগিব ন ফাউণ্ডেশ্যনৰ পৰা যদি ঘোলা নিদিয়ে বেয়া হ'ব তো ঘোলা দি মেলি এতিয়া ইটা গাঠিম তো ৰ'দো দিছে এতিয়া চাই থাকিব মেলি মই ভাত খাব গৈ আছোঁ ভাত খাব যাওঁ বতৰটো এতিয়া ৰ'দ দিছে ধুনীয়া লাগিছে তো ভাত খাব যাওঁ ভাত খোৱাৰ পিছত আহি আছোঁ আকৌ ইটা গাঁঠিবলৈ তো নেক্সট আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম যিমান পাৰোঁ তো আপোনালোকেও মৰম দি যাব ছাপোৰ্ট কৰি যাব মোৰ চেনেলটো নতুন হয় হিতেশ ব্লগ তো 5 minutes later হেল্ল' গাইজ ফাইনেলি ভাত খাই মেলি আহি গ'লোঁ ভাত খাই আহি এতিয়া গৈ আছোঁ কামলৈ বুলি আকৌ কাম আছে কৰিব লাগিব ন তো কাম নকৰিলে কামৰ মাজতে এইবোৰ ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব বহুত কষ্ট কৰোঁ বাট এতিয়ালৈকে একো এটা কৰিব পৰা নাই তো ভগৱানেহে জানে আৰু মোৰ কপালত কি লিখা আছে তো এইফালে কামো কৰোঁ আৰু এইবোৰ ভিডিঅ' মানে জাষ্ট আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব সকলোৱে ছাপোৰ্ট কৰি গ'লে ময়ো ভিডিঅ' বনাবলৈ সাহস পাম আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে যে সোনকালে আদৰি লয় তো তাৰে কামনা কৰিছোঁ আপোনালোকৰ আগত তো মই আগন্তুক যি কৰোঁ দিনটোত যি কৰোঁ ক'ত যাওঁ কি কৰোঁ সকলো দেখুৱাই যাবলৈ মই চেষ্টা কৰিম তো আপোনালোকক সেইটো অনুৰোধ জনাওঁ যে আপোনালোকে সোনকালে মোক আদৰি লয় তো তাৰে আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ তো ভিডিঅ'টো চাই থাকিব এতিয়া আকৌ কাম কৰিবলৈ যাওঁ তো কাম কৰা জেগাত অলপ দেখুৱাবলৈ চেষ্টা কৰিম তো আজিনো কি কৰি আছোঁ নিশ্চয় বতৰ এতিয়া ভাল কৰিছে মনটোও ভাল লাগিছে তো চাই থাকিব তো এতিয়া দাদাহঁতো আহি পোৱা নাই ভাত খাব গৈছিল তো দাদা আৰু ভিনদেউ ভাত খাব গৈছিল ভাত খাই এতিয়ালৈকে অহা নাই মই সোনকালে আহি পালোঁ তো সোনকালে আহি পাই বোলো তাত গৈ বহাতকৈ অলপ ইয়াতে বহোঁ আৰু এইটো আমাৰ তিনিআলিৰ দোকান এটাতে বহি আছোঁ তো সিহঁতেও আহি পাব আকৌ কাম ষ্টাৰ্ট কৰিমগৈ আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এইটো আমাৰ তিনিআলিটো সকলো দেখুৱাই থাকিম তো আপোনালোকে চাব নিশ্চয় চাব তো আপোনালোকে মৰম চেনেহ দি গ'লেহে মই ভিডিঅ' বনাবলৈ সাহস পাই গৈ থাকিম তো আজি ভিডিঅ'টো এটা বেলেগ হ'ব গৈ আছে বেলেগ মানে কি বেলেগ আৰু একো বেলেগ নাই তো আজি দুদিনমান আগতে মই মিস্ত্ৰী কামৰ মানে ইটা গাঁঠা কামৰ কথা কৈছিলোঁ তো দুদিনমান বৰষুণ পূৰা বৰষুণে আৰু বৰষুণ দি মানে নেৰাই হৈছিলে তো আজি অলপ এৰিছে ৰাতিপুৱা আহিলোঁ আহি ইটা গাঁথনিৰ কাৰণে মছলা পাতি বনাই মেলি ৰেডি কৰি ঠিক ইটা গাঁঠিছিলোঁহে সেই টাইমতে আকৌ বতৰ বেয়া কৰিলে অলপ ৰখি মেলি চাহ তাহ খালোঁ তো চাহ তাহ খাই মেলি আকৌ ওলাইছোঁ ইটা গাঁঠিবলৈ তো এতিয়া অলপ ৰ'দ দিছে ৰ'দ দিয়াৰ পিছত পূৰা কাম কৰি আছোঁ আৰু কাম কৰি ভাত পানী খাই আহিলোঁ ভাত পানী খাই আহি এতিয়া বহিলোঁ এতিয়া আকৌ কাম লাগিম তো আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিম তো আপোনালোকে নিশ্চয় চাই যাব মাজতে আপোনালোকক কথা এটা ক'ব বিচাৰোঁ যে মোৰ চেনেলৰ যদি আপোনালোকে নতুন হয় তো নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি যাব দাদা আহি পালে তো দাদাই ভাত পানী খাই আহিলে তো কি চব্জি দি খালি চব্জি আলু পিটিকা আৰু নাই কি খাবি আলু পিটিকা হয় নেকি তো ময়ো
একো মাংস চাংসৰ লগত খাই অহা নাই তো ময়ো এটা বিন আৰু বিলাহী আলু ভাজি দি খাই আহিছোঁ তো নেক্সট এতিয়া দেখুৱাবলৈ চেষ্টা কৰি থাকিম আপোনালোকক ইটা গাঁঠাটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইটা কেনেকৈ গাঁঠে জানেই আপোনালোকে তো তথাপিও মইনো দিনটোত কি কৰোঁ সেইটোহে মই দেখুৱাব বিচাৰোঁ তো অলপ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম নিশ্চয় চাই গৈ থাকিব মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ কাম কৰ দেখা নাই কি দেখা নাই এফালে এবাৰ চাই গৈ ছাৰ দে নেকি? অঁ ছাৰ য়েছ তো গাইজ আজি পূৰা এইখিনি ইটা গাঁঠা হৈছে এইটো তাৰপিছত এইফালে আধা হৈ আছে এইফালে গাঁঠিম আৰু তো গাইজ পূৰা ইটা গাঁঠি আছোঁ এতিয়া আৰু অলপ মছলা বনাইছে আধা বেগৰ তো মছলাটো বনাই হ'লে অলপ গাঁঠিম আৰু তাৰপিছত কাম ছুটিয়ে কৰিম 5 minutes later. তো হেল্ল' গাইজ ফাইনেলি এতিয়া কাম চাম ছুটি কৰি মেলি আহিলোঁ ঘৰত যাওঁ এতিয়া ঘৰত গৈ এতিয়া চাফা হৈ মেলি আৰু গৰু নিব আছে গৰুটো আজি ওচৰতে দি থলোঁ দূৰত নিনিলোঁ কাৰণ দেৰি হৈ গ'ল শুই উঠা আজি অলপ দেৰি হ'ল আৰু তো সেইটো কাৰণে ওচৰতে দিলোঁ গৰু এতিয়া গৰু চৰু লৈ যাওঁ গৰু চৰু লৈ যাই বান্ধি মেলি আৰু ময়ো ফ্ৰেছ হ'ম তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ তো আপোনালোকে যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় তো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত দেখিবলৈ পায়